hello, welcome back to the channel. আজি টপিকটো আপোনালোকে থাম্বনেইল চাই গমেই পাইছে চাগে তো মই আজি মোৰ প্ৰেগনেন্সি ৰিলেটেড যেটো আমাৰ জাৰ্নি মই দুটা সন্তানৰ মাক মোৰ দুটা ল'ৰা এটা হৈছে 3 বছৰ 5 মাহ আৰু এটাৰ হৈছে তোমাৰ 11 মান চলি আছে নেক্সট মান্থ তাৰ 12 কমপ্লিট হ'ব 1 year হৈ যাব দুটা প্ৰেগনেন্সি ফুললি ডিফাৰেন্ট আৰু দুটা প্ৰেগনেন্সিৰ এক্সপেৰিয়েন্সটো সঁচাকৈ বেলেগ ধৰণৰ আৰু এতিয়া আমি ক'বলৈ গৈ আছো কোনটো সময়ত মানে কনসিভ কৰাটো আমাৰ কাৰণে ভাল আৰু কোনটো সময়ত কৰিলে আমাৰ শৰীৰে আমাৰ যিখিনি কমপ্লিকেশন আজিকালি ডে টু ডে লাইফত আমাৰ যেটো আমাৰ লাইফষ্টাইল এটো টোটালি বেলেগ আগৰ মাহতৰ দিনত যেটো লাইফষ্টাইল আছিল হেতু তুলনাত আমাৰ প্ৰেগনেন্সিৰ লাইফষ্টাইলটো আমাৰ ডে টু ডে লাইফটো টোটালি বেলেগ গতিকে মাহতে যেটো কৰিছিলে মাহতৰ টাইমত যিখিনি হৈছিলে এতিয়া আমাৰ এটো টোটালি চেঞ্জ কাৰণ প্ৰথম কথা হল মাহতৰ টাইমত যেটো ডে টু ডে লাইফ আছিল হেতু টোটালি বেলেগ আছিল আমাৰ ডে টু ডে লাইফ টোটালি বেলেগ আমাৰ এটা বিজি শিডিউলত চলে সবে গতিকে ধৰি লওক 25 বা 30 ভিতৰত কনসিভ কৰিলে খুবে ভাল বুলি ডক্টৰে কয় আৰু হেখিনি সময়ত এজনী ছোৱালী বা মহিলা কনসিভ কৰিবৰ কাৰণে এটা খুব ভাল যদি কোনো কমপ্লিকেশন নাই আপুনি ধৰি লওক বিয়া হৈছে বিয়া হোৱাৰ পিছত আপোনালোকে ভাবি আছে কনসিভ কিয় হোৱা নাই প্ৰবলেম পাই আছে দেৰি নকৰিব ডক্টৰৰ ওচৰত যাওক লাজ নকৰিব ডক্টৰৰ ওচৰত যাওক ডক্টৰে কনসাল্ট কৰক কি প্ৰবলেম হ'ব পাৰে আজিকালি বহুত ধৰণৰ প্ৰবলেম আছে কলুৱে মই প্ৰবলেমক আপোনালোকে ভয় নাখাব প্ৰথম কথা ভয় নাখাব যাওক গৈ পেলাই ডক্টৰৰ লগত কনসাল্ট কৰক আৰু কি প্ৰবলেম হৈছে কি হোৱা নাই চালি জাৰি চাওক তাৰ পিছত আপোনালোকে আগবাঢ়ক সেকেন্ড কথা কিছুমানে প্ৰেগনেন্ট হয় 2-3 মাহ মান থাকে তাৰ পিছত মিসক্যাৰেজ হয় বা নাথাকে গুচি যায় তেতিয়া আপোনাৰ ভাঙি পৰে বুজি পাও এনেকুৱা কষ্ট হলে যাৰ লগত হয় তেও হে আসলতে এইখিনি কথা বুজি পাব আৰু যাৰ লগত এনেকুৱা নহয় তেওঁলোকে হয়তো বুজি নাপাব গতিকে সঁচাকে দুখ লাগিব নিজৰ সন্তানক হেৰুৱাৰ দুখটো সঁচাই বহুত ক'ব নোৱাৰে সকলো মাতৃয়ে বুজি পাব পায়ো হেৰুৱা এটা বেদনা থাকে আৰু কেতিয়াবা এনেকুৱা হয় বহুত ট্ৰাই কৰি আছে তথাপিও হোৱা নাই মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে আজিকালি বিশেষভাৱে পিচিঅডিৰ এটা ডাঙৰ প্ৰবলেম সিস্টৰ প্ৰবলেম হয় যাৰ কাৰণে কনসিভ কৰাত বহুত পলম হয় বা নহয় তো গতিকে আপোনালোকে দেৰি নকৰিব ডক্টৰৰ ওচৰত কনসাল্ট কৰক আৰু সঁচাকৈ আজিকালি বহুত ধৰণৰ বৈজ্ঞানিক পদ্ধতি ওলাইছে যাৰ সুবিধা লৈ আমি আমাৰ বৈবাহিক জীৱন আমাৰ সন্তানৰ যেটো সুখ আমি লাভ কৰিব পাৰোঁ কষ্ট হ'ব অলপ কিন্তু সাহস ৰাখিব প্ৰথম কথা মানুহে বহুত কিবা ক'ব কিন্তু আপুনি ধৈৰ্য ধৰিব লাগিব আৰু আপুনি বি পজিটিভ সদায় আপোনাৰ যদি জীৱন সংগিনী বা জীৱন লগৰী আপোনাৰ লগত আছে তেতিয়াহ'লে কিহৰ ভয় কিহৰ লাজ গতিকে বি পজিটিভ হওক আৰু আগবাঢ়ক যিকোনো কথাতে ক'লো নকওঁ 30+ মই কনসিভ কৰিছোঁ 30+ কনসিভ কৰোঁতে মোৰ একো প্ৰবলেম পোৱা নাই মই কনসিভ কৰোঁতে এবাৰ ট্ৰাই কৰাৰ পিছতে আমাৰ কনসিভ হৈছে এনেকৈ প্ৰবলেম মই একো পোৱা নাই তেনেকৈ কিন্তু ডিউৰিং প্ৰেগনেন্সি মোৰ যে 2 months হয় মানে ডাঙৰ বেবিটো মোৰ যেতিয়া মোৰ মহানৱৰ 2 months যেতিয়া হয় তেতিয়া মানে এদিন মই মূৰ ঘূৰাই পৰি গৈছিলোঁ আউট হৈছিলে কাৰণ 2 মাহ যেতিয়া চলি আছিলে মই পাকঘৰত কাম কৰি আছিলোঁ পাকঘৰত কাম সদায় যেনেকৈ ভাত বনাওঁ সেইদিনাখনো বনাই আছিলোঁ ভাত সানডে স্যাটাৰডে এনেকুৱা বন্ধবাৰ আছিলে এইটো বন্ধবাৰে আছিলে ঘৰত চব আছিলে তো মই পাকঘৰত মাছ ভাজি আছিলোঁ মাছ ভজা হৈছে মাছ ভজা হোৱাৰ পিছত মই এনে মোৰটো বেয়া লাগিলে ভাবিলোঁ কি হ'ল ইমান বেয়া লাগিছে কাষৰ ৰুমৰ বিছনাখনত গৈ অলপ বহি দিওঁ ভাবিলোঁ কিন্তু যেটো আমাৰ কৰিডৰ আছে যেটো আমাৰ পাকঘৰ হৈ পেলাই যেটো ৰুমলৈ যোৱাৰ কথা ভাবিলোঁ তাতে এটা আমাৰ ৱাছ বেচিন আছে আৰু সেই ৱাছ বেচিনটোত মই ঢলি পৰিলোঁ এনেকৈ মানে পাক খাই পেলাই পৰি গ'লোঁ যাৰ কাৰণে মই মানে গমেই নাপাওঁ কি হৈছে আৰু যেতিয়া মই সাৰ পাইছোঁ তেতিয়া গম পাওঁ আৰু মোৰ সন্মুখৰ দাঁত এটা ভাঙিছে আৰু ৱাছ বেচিনটো গোটেইটো ভাঙিছে ৱাছ বেচিনটো তলত পৰি গৈছে ভাঙি পেলাই দুইফালে ইটাৰ বেৰা আছিলে এই দুখনো ভাঙিছে আৰু মোৰ দাঁতটো ভাঙিছে ভাবিব মোৰ সন্মুখৰ দাঁতটো আছে ক'ত ভাঙা দেখিলে হয় যেতিয়া মোৰ ডাঙৰ বেবিটো 9 মাহ তেতিয়া মই দাঁতটো ইয়াৰ ক্ৰাউন এটা বহাই লগাই লৈছোঁ সন্মুখৰ দাঁতটো মোৰ
তো সেইটো টাইমত কেনেকুৱা এটা এম্বাৰেছ ফিল হ'ব আপোনালোকে ভাবিব নোৱাৰে, যিটো মই চাফাৰ কৰিছোঁ যাৰ হয়। মানে ইমান লাজ লাগে, হাঁহিব নোৱাৰোঁ, মানুহৰ লগত কথা পাতিব নোৱাৰোঁ। ভাঙিছে মানে কি, অলপকৈ ভাঙিলেও বেলেগ কথা, মানে ভালকৈ ভাঙিছে, যাৰ কাৰণে মানুহৰ ৰূপ যিটো মানে মানুহৰ যিটো এটা লুকছ থাকে সেইটো ট'টেলি চেঞ্জ হৈ গৈছে। দেখিলে মানে বেয়া লাগে, নিজৰ বহুত কান্দিছোঁ মই, বহুত বেয়া লাগিছে যেতিয়া মই ক'ৰ্ট গৈ আছোঁ। আৰু এটা কথা দেই, মই 8 মান্থ কমপ্লিট হোৱালৈকে ক'ৰ্ট গৈ আছোঁ, কাৰণ তো 8 মাহলৈকে কমপ্লিট হোৱালৈকে মই ক'ৰ্ট কৰিছোঁ। তেনেকুৱা একো প্ৰব্লেম নাছিল মোৰ ডিউৰিং প্ৰেগনেঞ্চি। মাত্ৰ 2 মাহত সেইটো যি এক্সপিৰিয়েঞ্চ কৰিলোঁ, তাৰপিছত নিজে সাৱধান হ'লোঁ। আৰু এতিয়া মই আনকো ক'ব বিচাৰোঁ, যদি মূৰ ঘূৰাই গাটো বেয়া লাগে, প্লিজ আপোনালোকে য'ত আছে, যিখিনি ঠাইত আছে তাতে বহি যাব, আৰু ওচৰত থকা মানুহক হেল্প খুজিব। আৰু মোৰ সেইটো ডাঙৰ ভুল হ'ল। পাকঘৰত অকল ময়ে নাছিলোঁ সেইদিনাখন, পাকঘৰত মোৰ ননন্দজনীও আছিলে, মোৰ ছিষ্টাৰ ইন ল। তাইকো যদি মই ক'লোঁ হয় যে মোৰ গাটো বেয়া লাগিছে, তেতিয়া হয়তো তাইও ধৰি পেলাই মোক বিচনাত বহাই দিলে হয়। আৰু যে মই নক'লোঁ, আৰু সেইটোৱে মোৰ ভুল হ'ল, আৰু মই ইমান ডাঙৰ এটা চাফাৰ কৰিব লগা হ'ল, যাৰ কাৰণে মই শিকিছোঁ। নেক্সট যেতিয়া মই ছেকেণ্ড বেবী প্ৰেগনেঞ্চি হৈ আছিলোঁ, ছেকেণ্ড প্ৰেগনেঞ্চিটো মই তেনেকুৱা অলপ মূৰ ঘূৰাইছিলে, আৰু তেতিয়া মই পাকঘৰত আছিলোঁ, আৰু সেইদিনাখন মই বহি গৈছিলোঁ আৰু মাতি দিছিলোঁ মোৰ হাজবেণ্ডক, যাৰ কাৰণে তেনেকুৱা একো অঘটন ভগৱানৰ কৃপাত নঘটিল। গতিকে এনেকুৱা ব্লেকআউট হৈ যাব পাৰে। ডক্টৰক কনচাল্ট কৰিলোঁ, তাৰপিছত ক'লে তেনেকুৱা একো প্ৰব্লেম নাই, বেবী ঠিক আছে। আল্ট্ৰাচাউণ্ড এটা কৰিলে, আৰু ডক্টৰক দাঁতটো দেখালোঁ, ডেণ্টিষ্টক। তেতিয়া ডেণ্টিষ্টে ক'লে কি এতিয়াতো আমাৰ একো কৰিব পৰা উপায় নাই, কাৰণ ডিউৰিং প্ৰেগনেঞ্চি তেনেকুৱা ধৰণৰ একো পেইন কিলাৰ বা কোনো ধৰণৰ ট্ৰিটমেণ্ট নকৰে ডাক্তৰ, যাৰ কাৰণে মই নিজৰ পেইন সহ্য কৰি পেলাই মই ভাত খাইছোঁ। 3-4 দিনমান ভাত খাব পৰা নাই, বহুত অৱস্থা বেয়া হৈ গৈছিলে। গতিকে এনেকুৱা অসাৱধান প্লিজ নহ'ব। সেইকাৰণে মই আচলতে এই ভিডিঅ'টো বনালোঁ। মই যোনে এতিয়া প্ৰেগনেণ্ট বা ভাবি আছে, পৰিকল্পনা কৰি আছে, এনেকুৱা প্ৰিকশ্যন প্লিজ ল'ব, যাৰ কাৰণে আপোনালোকৰ ফিউচাৰ একো প্ৰব্লেম যাতে নাহওক ভগৱানৰ কৃপাত। গতিকে আৰু কিছুমানৰ ভমিটিঙৰ বহুত প্ৰব্লেম হয়, বমি হয়, তেনেকুৱা মোৰ একো প্ৰব্লেম নাছিলে। খাব মন নাযায়, কিবা নহয়, এনেকুৱা মোৰ একো প্ৰব্লেম নাই। মই একো গোন্ধ নোপোৱা নহয়, মই এভৰিথিং খাব পাৰিছিলোঁ, গোন্ধ পাইছিলোঁ, মোৰ কোনো প্ৰব্লেম নাছিলে। আৰু চব খাব পাৰিছিলোঁ নৰ্মেল, যিটো নৰ্মেল আমাৰ ডেইলি লাইফ। আৰু এটা কথা কওঁ, প্ৰেগনেঞ্চি মানে বেমাৰ নহয় দেই। প্ৰেগনেঞ্চি কিছুমানে একদম বেড ৰেষ্ট লয়, একো নকৰে, তেনেকুৱা প্লিজ নকৰিব। তেনেকুৱা কৰিলে আপোনাৰে প্ৰব্লেম। আফটাৰ যেতিয়া আপোনাৰ ডেলিভাৰী হ'ব, ইমান ফেট জমা হ'ব নহয়, সেই ফেটছবিলাক কেনেকৈ বাৰ্ণ কৰোঁ আপুনি ভাবি নাপাব। গতিকে তেনেকুৱা একো আপুনি নকৰিব, আপোনাক যিখিনি লাগে। আৰু মানুহে যে কয় 2টা খাব লাগে, এনেকুৱা একো কথা নাই, এইবিলাক চব মিথ হয়। আপোনাৰ যিমান ভোক লাগে সিমানখিনি খাব, আপোনাৰ পেটটোত যিখিনি ধৰিব, যেখিনি খালে মোৰ হৈ যায় তেতিয়া খাব। আপুনি ড্ৰাই ফ্ৰুটছ খাব, বহুত ড্ৰাই ফ্ৰুটছ খাব, পাৰিলে গাখীৰ খাব। আৰু এটা কথা কওঁ, মই প্ৰথমে এইটো বস্তু জনা নাছিলোঁ, আৰু মোক কোনেও কোৱা নাছিলে, যাৰ কাৰণে মোৰ এটা ভুল হৈ গ'ল। আপোনালোকে ডিউৰিং প্ৰেগনেঞ্চি মানে 6-7 মাহমানৰ পৰা, প্ৰেগনেঞ্চি 7 মাহ 8 মাহৰ পৰা আপোনালোকে আপোনাৰ ব্ৰেষ্ট চাফা কৰিব, নিপল চাফা কৰি ৰাখিব, ব্ৰেষ্ট চাফা কৰিব। আফটাৰ ডেলিভাৰীৰ পিছত যেতিয়া আপোনাৰ মিল্ক অহা আৰম্ভ কৰিব, গাখীৰ অহা আৰম্ভ কৰিব, তেতিয়া আমাৰ যিকেইটা ফুটা থাকে, সেই ফুটাকেইটা যাতে ব্লক হৈ নাথাকে। আৰু সেই ফুটাকেইটা যদি ব্লক হৈ থাকে, তেতিয়াহ'লে বাচ্চাই গাখীৰ খাব নোৱাৰিব। যাৰ কাৰণে মোৰ বেবী, এতিয়া মোক কোনেও কোৱা নাছিলে, গতিকে মই জনা নাছিলোঁ তেনেকৈ কি কৰিব লাগে, কি কৰিব নালাগে। মোৰ বেবী বহুত কষ্ট পালে, যাৰ কাৰণে সি আমনি পায়, বেচেৰা বহুত কষ্ট পালে, আমনি পায়, সি খাব বিচাৰে, খাব নোৱাৰে, সি চিৰচিৰা হৈ গৈছিলে। লাষ্টত তাক আমি বটল ফিডিং কৰিব লগা হৈ গ'ল। গতিকে এনেকুৱা প্ৰব্লেম আপোনালোকৰ নহওক, তাৰ কাৰণে মই কৈছোঁ 7-8 মাহৰ পৰা আপোনালোকে আপোনাৰ বেষ্ট কেয়াৰ ল'ব, চাফা কৰিব, নৰ্মেল কাপোৰেদি আপুনি চাফা কৰিব, গৰম পানীৰে চাফা কৰিব। তাৰপিছত যাতে ফুটাকেইটা প্ৰপাৰলি খোলা খাই থাকে, তেতিয়া মানে আফটাৰ ডেলিভাৰীৰ পিছত আপোনালোকৰ কোনো প্ৰব্লেম নহয়। তো মই এইখিনি মেজাৰ্ছ ছেকেণ্ড বেবী যেতিয়া মই প্ৰেগনেণ্ট হওঁ, যেতিয়া এইটো ভয় মোৰ লাগি আছে যে এইবাৰো যদি খাব নোৱাৰে গাখীৰ, মোৰ কেনেকুৱা প্ৰব্লেম ফেচ কৰিম। গতিকে গৰম লাগিছে আচলতে, একদম ৰ'দত ভিডিঅ' বনাই আছোঁ। তো এনেকুৱা প্ৰব্লেম আপোনালোকৰ যাতে নহয়, তাৰ কাৰণে মই কৈছোঁ 7-8 মাহৰ পৰা আপোনালোকে বেষ্ট কেয়াৰ ল'ব, যাতে বেবীয়ে ধুনীয়াকৈ গাখীৰ খাব পাৰে
আৰু এয়াই আৰু তো সেকেন্ড প্ৰেগনেন্সিত মোৰ তেনেকুৱা একো বিশেষ প্ৰব্লেম নাই পোৱা বুলি ক'লে হ'ব অলপ গেছৰ প্ৰব্লেম হৈছিলে আৰু এইটো নৰ্মেল আৰু এই গেছৰ প্ৰব্লেমৰ কাৰণে কোনো ধৰণৰ মই টেবলেট খোৱা নাছিলোঁ এনেই লাইট কিবা এটা গেছৰ টেবলেট দিয়ে যিটো খালে ভাল পাই যাওঁ ফাৰ্ষ্ট যেতিয়া প্ৰেগনেণ্ট হওঁ তেতিয়া একোৱেই নাজানো 9 মাহ ধুনীয়াকৈ গৈছে কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই এটাৰ বাহিৰে তাত একো এক্সপিৰিয়েঞ্চ আছিলে সেকেন্ড প্ৰেগনেন্সিত ধৰণৰ প্ৰব্লেম পোৱা নাছিলোঁ সেকেন্ড প্ৰেগনেন্সিত আফটাৰ ডেলিভাৰী মই ভয় খাই আছিলোঁ বেবী গাখীৰ খাব পাৰে নে নোৱাৰে কিন্তু মোৰ সেকেন্ড বেবী কোনো প্ৰব্লেম নোহোৱাকৈ গাখীৰ খালে ধুনীয়াকৈ গতিকে মই সেইটো ছেটিছফাইড হ'লোঁ মোৰ ভাল লাগিল যে পাৰিছোঁ মানুহে হাঁহিছিলে প্ৰথমে হাঁহিছিলে গাখীৰ নাই মাকৰ গাখীৰ নাই বেবী কেনেকৈ ডাঙৰ হ'ব এনেকুৱা যে কিছুমান কথা মানুহে কয় সঁচাকৈ দুখ লাগে কিন্তু মই কওঁ মই নিজে ভুক্তভোগী গতিকে আপোনালোক কৈছোঁ ভয় নাখাব দুখ নকৰিব আজি মই চব সঁচা কথা কৈছোঁ আপোনালোকক একো এটা বনাই ইয়াতে মই মিছা কথা কোৱা নাই আপোনালোকক সঁচা কথা কওঁ এনেকুৱা মানুহে টানা মাৰে নিজৰ গাখীৰ নাই ডাঙৰ ল'ৰা কেনেকৈ ডাঙৰ হ'ব মাক এজনী নিবিচাৰে নেকি নিজৰ বাচ্চা গাখীৰ খুৱাব মাক এজনী জন্মৰ পিছৰ পৰা এটা বাচ্চা এটা একদম কোমল এটা ক'ৰবাত থ'লেই দুখ পাব কিবা কৰিলেই দুখ পাব এনেকুৱা এটা ভাৱত থাকোঁ আমি মাক এজনীয়ে থাকে গতিকে মাকে গাখীৰ খুৱাব নিবিচাৰিব নেকি বিচাৰিব অবভিয়াছলি বিচাৰিব গতিকে এনেকুৱা টানা আপোনালোকে নিদিব সকলো মানে এনেকুৱা কথা কোনে কয় যোনে মানে নিজে চাফাৰ কৰি আহিছে নিজে জানে কিন্তু কিয় মাক এজনী গাখীৰ খুৱাব পৰা নাই কি এটা প্ৰব্লেমত পৰি গাখীৰ খুৱাব পৰা নাই এইটো ভাবি নাচায় আৰু নিজৰ ইচ্ছামতে যি পায় তাকে কয় গতিকে আপোনালোকে সেইবিলাক নুশুনিব মই আপোনালোকক ক'লোৱে নহয় আগতে বি পজিটিভ নিজে যিটো মাক বাপেক হৈছে নিজৰ বাচ্ছাৰ কাৰণে প্ৰথম মানে ডক্তৰ হওক ভগৱান হওক মাক বাপেকে নিজৰ বাচ্ছাৰ কাৰণে সকলোখিনি ভালেই কৰিব নিজৰ ল'ৰা ছোৱালীৰ কাৰণে গতিকে বেলেগৰ কথা নুশুনিব আপোনালোকে গাখীৰ পোৱা নাই বাচ্চা সৰু হৈ আছে আপোনালোকে বটল ফিডিং কৰাই দিয়ক কোনো প্ৰব্লেম নাই মোৰ ডাঙৰ ল'ৰা খাইছেই সি মই তাক 6 মাহমান খুৱাইছোঁ মোৰ গাখীৰে খুৱাইছোঁ 6 মাহমান তাৰপিছত মই তাক বটল ফিডিঙো দিছোঁ মোৰ গাখীৰো খুৱাইছোঁ তাক গতিকে কোনো প্ৰব্লেম পোৱা নাই ভগৱানৰ কৃপাত টাচউড গতিকে আপোনালোকে একো প্ৰব্লেম নাপায় ডক্টৰৰ লগত ভালকৈ কনচাল্ট কৰি ল'ব আমি ডক্টৰৰ লগত ভালকৈ কনচাল্ট হৈছোঁ তাৰপিছত আমি গাখীৰ দিছোঁ ডক্টৰ কিবা এটা প্ৰব্লেম পায় আপোনালোকে ডক্টৰৰ ওচৰত যাওক ডক্টৰে যি আপোনালোকক উপদেশ দিয়ে সেইটো মতে কৰিবলৈ ট্ৰাই কৰক মানুহৰ কথা নুশুনিব মানুহে তাক ক'ব যি মন যায় তাকে কৰিব আৰু প্ৰেগনেন্সি কেনেকৈ প্ৰিকশ্যন ল'ব ক'লোৱে মই প্ৰব্লেম পাইছে আপোনাৰ প্ৰথম কথা আপোনালোকে ট্ৰাই কৰি আছে হোৱা নাই ডক্টৰৰ ওচৰত যাওক ডক্টৰে বিভিন্ন ধৰণৰ আপোনালোকক ডায়েট চাৰ্ট দিব যিকোনো এই পৰীক্ষা নিৰীক্ষা কৰিব কি প্ৰব্লেম হৈছে জনাব ভয় নাখাব ভাগৰি নাযাব তো প্ৰথম কনচাল্ট কৰক ডক্টৰক নেক্সট আপোনালোকে মানুহৰ কথা নুশুনিব বহুত কথা ক'ব বি পজিটিভ জীৱন সংগীৰ লগত হাজবেণ্ডৰ লগত আপোনালোকে কথা পাতি ল'ব ধুনীয়াকৈ মাইকী যোনে চাই আছে মোৰ ভিডিঅ'টো চবকে কৈছোঁ মই লেডিজ জেণ্টছ বুলি কথা নাই আজিকালি কোনো লাজ কৰিব নালাগে কিবা প্ৰব্লেম পাইছে ডক্টৰৰ ওচৰত যাওক ডাঙৰৰ লগত কনচাল্ট কৰক ঘৰৰ মা দেউতাৰ লগত কনচাল্ট কৰক সেকেন্ড ডিউৰিং প্ৰেগনেন্সি কি প্ৰিকশ্যন ল'ব লাগে ক'লোৱে মই গা বেয়া লাগিছে ভমিটিঙৰ প্ৰব্লেম হৈছে ডক্টৰে কৈয়ে দিব কি যি প্ৰব্লেম হয় তাৰ কাৰণে মেডিচিনো দিব প্ৰেছক্ৰাইব কৰিব সেইমতে খাব আপুনি নিজে ইচ্ছা কৰি মেডিচিন নল'ব আকৌ কাৰণ ডিউৰিং প্ৰেগনেন্সি আমি নিজে ইচ্ছা কৰি কোনো ধৰণৰ মেডিচিন ইউজ কৰিব নোৱাৰোঁ গতিকে ডক্টৰে যি মেডিচিন দিব সেইবিলাক প্ৰপাৰলি খাব আৰু যিটো আমাৰ হেল্থি ডায়েট এটা বহুত বেছি খাব নালাগে বহুত কমকৈ খাব নালাগে যিটো আপুনি ভাল পায় যিটো বস্তু কাৰ্ভিং হৈ আছে সেইটো নিশ্চয় খাব আৰু এইখিনি সময়ত শিঙি মাছ মাগুৰ মাছ এইবিলাক খাবলৈ চেষ্টা কৰিব কাৰণ এইবিলাকত আইৰণ খুব আছে এইখিনি সময়ত আমাক তেজৰ খুবেই প্ৰয়োজন আফটাৰ ডেলিভাৰী যিখিনি তেজ যাব তাৰপিছত আমাৰ বহুত আমি দুৰ্বল হৈ যাম আজিকালি প্ৰায়ভাগে চি ছেকশ্যন নৰ্মেল ডেলিভাৰী খুবেই কম হয় মোৰো 2টা বেবী চি ছেকশ্যন হৈছে নৰ্মেল ডেলিভাৰী মোৰ হোৱা নাই কিন্তু মোৰ 2টা প্ৰেগনেন্সিৰ ক্ষেত্ৰতে মোৰ পেইন আহিছে মন কৰিব মোৰ 2বাৰেই লেবাৰ পেইন আহিছে ডাঙৰ ল'ৰা যেতিয়া ডেলিভাৰী টাইম আহে তাৰ ডেলিভাৰী টাইম আছিলে অলপ দেৰিকৈ সি জন্ম পাইছে 22 মে 2018 তাৰ আছিলে 26ত ডেলিভাৰী ডেট দিছিলে ডক্টৰৰ মতে তাৰ 26ত ডেলিভাৰী ডেট আছিলে কিন্তু সি 22 মে'ত হৈছে নহয় 20 তাৰিখ ইভিনিঙৰ পৰা মোৰ অলপমান মানে 20 তাৰিখ ইভিনিঙৰ পৰা মোৰ অলপ মানে পেটটো অলপ বেয়া লাগিছে মানে অলপ মানে অশান্তি পাই আছোঁ মই
গতিকে ডক্টৰক ফোন কৰিলোঁ, এনেকুৱা অশান্তি পাই আছোঁ মই ইভিনিঙৰ পৰা। তেতিয়া ডক্টৰে ক'লে আহি যোৱা তুমি। হয়, 21 তাৰিখ ইভিনিঙৰ পৰা মোৰ অকণমান মানে পেটটো বেয়া লাগিব আৰম্ভ কৰিছিলে, অলপ বেয়া লাগিছিল আৰু ৰাতি মোৰ মানে ভালকৈ টোপনি নহ'ল, মানে অলপ বেয়া লাগিছে আৰু মই অলপ ক'ব পৰা নাই যদিও মানে মোৰ বেয়া লাগিছে, ভালকৈ টোপনি নহ'ল। যাৰ কাৰণে মই 21 তাৰিখে ৰাতিপুৱা উঠি মেমক ফোন কৰিলোঁ, মোৰ যিজনী গাইনকলজিষ্ট তেওঁক ফোন কৰিলোঁ, মেম এনেকুৱা হৈছে, মই কি কৰোঁ? মেমে ক'লে তুমি ইমিডিয়েট আহি যোৱা এবাৰ, তোমাক মই চেক কৰিম। ডেট কেতিয়া আছিলে সুধিলে, তেতিয়া কৈছে ডেটটো 26ত আছে, আজিতো 22 মে'। তেতিয়া কৈছে ঠিক আছে তুমি আহি যোৱা। তো মই 21 তাৰিখে ৰাতি গ'লোঁ, মেমক ক'লোঁ, কেবিন চেবিন ঠিক কৰি দিলে মেমে, গ'লোঁ আমি। গৈ মেলি ৰাতি আমি বেড ল'লোঁ, মোৰ হাজবেণ্ড এখন বেডত, মই এখন বেডত থাকিলোঁ। ৰাতি 12টামান বাজিছে, তেখেত শুই গ'ল, মোৰ হাজবেণ্ড শুই গ'ল, ভাৰ্গৱ শুই গ'ল, আৰু মোৰ ৱাটাৰ ব্ৰেক হ'ল। ৰাতি 12টা বজাত ৱাটাৰ ব্ৰেক হ'ল, মোৰ পূৰা ওলাই গৈছে আৰু ব্ৰেক হৈ গ'ল। তাৰপিছত 1টামান বজাৰ পৰা এনেকুৱা এটা পেইন মানে আৰম্ভ হ'ল, যিটোক লেবাৰ পেইন বুলি কয়। মানুহে কিয় কয় মাকক মানে ভগৱানৰ পিছত, তেতিয়া বুজি পাইছোঁ। সেই ৰাতি 1টা বজাৰ পৰা 6টা বজালৈকে পেইন সহ্য কৰিছোঁ। এনেকুৱা পেইন আহিছে, হাজবেণ্ডে ধৰি ৰাখিব নোৱাৰে, মোক ধৰি ৰাখিব নোৱাৰে, স্পেচিয়েলি ভৰি দুটা একদম কেনেকুৱা অৱস্থা হয় মানে, যোনে লেবাৰ পেইন সহ্য কৰিছে, যোনে মানে নৰ্মেল ডেলিভাৰী কৰিছে, তেওঁলোকে বুজি পাইছে মোৰ কথাটো, কেনেকুৱা এটা পেইন আহিছে। সেই ৰাতি 1টা বজাৰ পৰা 6টা বজালৈকে পেইন সহ্য কৰিছোঁ। তাৰপিছত হাজবেণ্ডে ঘৰত ফোন কৰিছে, ভাৰ্গৱে ঘৰত ফোন কৰিছে যে তাইৰ পেইন আহিছে, এনেকুৱা হৈছে। তাৰপিছত ডক্টৰক ফোন কৰিছে, এতিয়া ডক্টৰে কৈছে মই 5টা বজাত গৈ পাম। তাৰপিছত ডক্টৰ আহিছে, ডক্টৰক দেখাৰ লগে লগে মানে কৈছোঁ মেম জল্দি কৰক। তেতিয়া মেমে কৈছে এইটোৱে হৈছে পেইন, এইটোৱে হৈছে লেবাৰ পেইন, এইটোৱে মানে মাক হোৱাৰ মানে এটা প্ৰথম এক্সপিৰিয়েঞ্চ। তাৰপিছত 6:35ত ল'ৰা আহিল পৃথিৱীলৈ, আৰু তেতিয়া আমি চবেই হেপ্পী। তেতিয়া কেনেকুৱা এটা মিক্স ফিলিং, মানে যেতিয়া অতীত থাকোঁ তেতিয়াই কয় যে আপোনাৰ ল'ৰা হৈছে এটা। সেইটো হেপিনেছ মানে ইমান কষ্ট, ইমান চব পাহৰি যোৱা যায়, সঁচাকৈ পাহৰি যোৱা যায় সেইখিনি সময়ত, যেতিয়া গম পোৱা যায় যে বেবী আহিল। তাৰপিছত আৰু সেই আৰু তাৰ লগত লাগি এতিয়া সি 3 বছৰ 5 মাহ 6 মাহ চলি আছে তাৰ। তো মাক হোৱাৰ এক্সপিৰিয়েঞ্চ। তো এই মোৰ প্ৰেগনেঞ্চিৰ যাত্ৰা। আৰু যদি আপোনালোকে কিবা কিবি জানিব খোজে কমেণ্ট কৰিব, কমেণ্ট বক্সত মই জনাবলৈ ট্ৰাই কৰিম। যিকোনো কুৱেশ্যন আপোনালোকে কৰিব পাৰে, তাৰ কাৰণে মই বেলেগ এটা ভিডিঅ' বনাই আপোনালোকক আপলোড কৰি দিম। গতিকে আজিলৈ এইখিনিয়ে মোৰ প্ৰেগনেঞ্চি যাত্ৰা, আৰু যদি কিবা ৰৈ গ'ল চৰি, নেক্সট জনাবলৈ ট্ৰাই কৰিম। তো আজি এইখিনিয়ে, তেতিয়াহ'লে লগ পাম নতুন এটা ভিডিঅ'ত। তো মোৰ ব্লগটো, এই ভিডিঅ'টো চাই থকাৰ কাৰণে অলপ লেংৰি হ'ল, আজি অলপ টাইম ল'লোঁ, বেয়া নাপাব। আৰু যদি কিবা এয়া ৰিলেটেড প্ৰেগনেঞ্চি ৰিলেটেড হওক, আৰু যদি বেবী কিবা ৰিলেটেড হওক, কুৱেশ্যন আছে আপোনালোকৰ, প্লিজ কমেণ্ট কৰিব। আৰু এইটো ভিডিঅ' অনতিপলমে আপলোড কৰিম। এইটো চাই থকাৰ কাৰণে খুবেই ধন্যবাদ, আৰু লগ পাম নতুন এটা ভিডিঅ'ত। থেংক ইউ। লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।